হাই গাইজ, আজি মই কি খাব লৈছোঁ আপোনালোকক অকণমান দেখাই লওঁ, তাৰপিছত খাম। আহক চাওঁ। এয়া ভাত, এয়া ব্ৰইলাৰ পিঁয়াজ আৰু বিলাহীৰ লগত ফ্ৰাই কৰিছোঁ। এইখিনি মানিমুনি জোল, দাইল আৰু এইখিনি অমিতা, আলু, জালুক দিয়া। পকা অমিতা দেই, আপোনালোকে কেঁচা বুলি নাভাবিব, পকা অমিতা জালুক দিয়া আলুৰ লগত। আৰু এইটো চাটনি, আৰু এইখিনি হ'ল তিতাফুল বুলি কয়, তিতাফুল, পিঁয়াজ আৰু আলু পিটিকা, আৰু এয়া ঘৰুৱা আচাৰ। আৰু ইমানেই। এতিয়া মই খাওঁ, আপোনালোকে চাওক। প্ৰথম এয়াই খাই চাওঁ। মানিমুনি এনেও খাই ভাল লাগে। দা ব্ৰইলাৰ মাংস। তিতাফুলখিনি প্ৰথম বইল কৰি লোৱা হৈছে, তাৰপিছত পিটিকা বনাইছে যে সেইকাৰণে অকণমান তিতাটো কম হৈ গৈছে, নহ'লে বহুত তিতা। মাজতো ৰখাম ন, চকা নিদিয়াকৈ ধুনীয়াকৈ ভাতৰ কাঁহীটো। কেনেকুৱা পালি খাবলৈ আজি?
Next